নমস্কাৰ সকলোলৈকে। এয়া হৈছে আপোনালোকৰ জলফাইৰ হোৱাৰে বতৰ বৰ্তমান। আমি জলফাই এইখিনি ছিঙিলোঁ। ইয়াৰ এটা বিশেষত্ব আছে কি, এই জলফাইখিনি হৈছে আমাৰ বিদ্যালয়ত থকা এজোপা গছৰ হয় আৰু ইয়াত 128টা জলফাই আছে। এই জলফাইখিনি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি পাৰিলোঁ, আমি শিক্ষক শিক্ষয়িত্ৰীসকলে মিলি এইখিনি তেওঁলোকৰ কাৰণে পাৰিছোঁ। মধ্যাহ্ন ভোজনত আমি জলফাইখিনি ব্যৱহাৰ কৰিব পাৰিম। গতিকে জলফাইৰ গুণাগুণৰ বিষয়েতো আৰু কিনো ক'ম। জলফাইৰ দুটামান কথা মই আপোনালোকক জনাওঁ। জলফাই ইংৰাজী নাম হৈছে অলিভ আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে এলিউকাৰ্পাছ চেৰেটাছ আৰু আমি অসমীয়াত জলফাই টেঙা বুলি কওঁ। কোনোবা ঠাইত আকৌ শুনিছোঁ ইয়াত বেলফৈ বুলিও কয়। বিভিন্ন ধৰণৰ গুণাগুণ আছে। আচলতে এইবিধ আচাৰ খাবলৈ অতি উত্তম, টেঙা সোৱাদৰ, সকলোৱে গমেই পায়, খুব ভাল লাগে আৰু দাইলত দিও খাই ভাল পায়। আমি খাওঁ, সেয়ে আমি ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজনত দাইলত দি খোৱাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ আগতেও আমি পাৰিছিলোঁ ভালেমানখিনি, ভাবিলোঁ ভিডিঅ' এটা কৰি থৈ দিওঁ। ধন্যবাদ।